ধুনীয়া এটা ঝৰ্ণাৰ ওচৰলৈ বৰ্তমান গৰৈমাৰীটো ঠাইডোখৰ নামটো মই নাজানো। চ' তাত গৈ পেলাই আপোনালোকক জনাম। ব'লক আমাৰ জাৰ্ণিটো আপোনালোকক দেখাই গৈ আছোঁ। বন্ধুসকল, আমি ইতিমধ্যে বালিপৰাৰ পৰা আহি এতিয়া জয়াখৰ পাইছোঁহি। আমাৰ লগত আৰু দুজনমান যাব, গতিকে তেওঁলোক অহালৈকে আমি অকণমান দেৰি ইয়াত অপেক্ষা কৰিছোঁ আৰু মই জয়াখৰ নদীখন ভালদৰে আপোনালোকক দেখাই দিওঁ। গতিকে আপোনালোকো চাওক মোৰ লগতে জয়াখৰ নদীখন। আৰু মই এতিয়া আপোনালোকক দেখাই আছোঁ। মই আছোঁ ইফালে, আপুনি দেখিছে। চ' যিখন দেখিছে আপুনি সিফাললৈ যিটো দেখিছে, চ' সেইখন হৈছে জয়াখৰ ব্ৰিজ। চ' বন্ধুসকল, মই এতিয়া আপোনালোকক দেখাই আছোঁ এইখন জয়াখৰ নৈ, যিখন অৰুণাচলৰ পৰা নামি আহিছে, নামি আহি এইফালে পাৰ হৈ গৈছে। চ' আৰু আজি পৰিৱেশটো, বতৰটো ফৰকাল হোৱাৰ বাবে দেখিবলৈ বহুত ধুনীয়া লাগিছে, বেছি ধুনীয়া লাগিছে। চ' চাওক, আপোনালোকক মই দেখাই আছোঁ কেনেকুৱা লাগিছে। আৰু পানীৰ শব্দ শুনক আপোনালোকে, শব্দ একচুৱেলি শুনি নাপাব, বহুত দূৰত আছে নদীখন।
হৈছে চাৰিদুৱাৰ গছ, চাৰিদুৱাৰ চেণ্টাৰ। এতিয়া আগলৈ মই আপোনালোকক দেখাম, যিটো আগৰ আছিলে কটন মিল বুলি কোৱা হয়, কপাহী বা কটা কল, চাৰিদুৱাৰত আছিল বুলি আগতে আছিলে, বৰ্তমান এতিয়া এইটো বন্ধ হৈ গ'ল। গতিকে মই আপোনালোকক দেখাম তাৰ সীমাটো বৰ্তমান আছে, CRP কেম্প হিচাপে ব্যৱহৃত হৈ আছে। আহক মই দেখাই আছোঁ সেই দোকানখনৰ কাষেদি যিটো পথ গৈছে, সেই পথটোৰ পৰাই আৰম্ভ ফৰেষ্ট গেট। সেইটো হৈছে এই সীমাটো যিটো দেখিছে আপোনালোকে, এইটো হৈছে আপোনাৰ কটন মিল, কপাহী সূতা কল আছিল। লোৱা যদি লৈ লোৱা, এইবিলাক দোকান নে জানা কি ল'বা নো তুমি জানা ন। বন্ধুসকল, আমি বৰ্তমান পাইছোঁহি চেঙেলীমাৰী চেণ্টাৰ। এইটো চেণ্টাৰ দেখিছে, তাহলে চিধা চিধি যদি যায় তেতিয়াহ'লে আপুনি চপালগা হৈ পেলাই আকৌ হাতীগেট ওলাবগৈ, অৰ্থাৎ নামেৰি সংযোগী পথত ওলাবগৈ। আৰু ইফালে আমি ৰাস্তাত এইখিনি তিনিকুণীয়া আছে, চাওক আমি ইফালে যাম। চ' বন্ধুসকল, মই আপোনালোকক এটা বস্তু দেখাব ধৰিছোঁ। চাওক আপোনালোকে, পাহাৰখনৰ এটা পাৰ্ট ক'লা হৈ আছে, এটা পাৰ্ট বগা হৈ মানে পোহৰ হৈ আছে, এটা পাৰ্ট অন্ধকাৰ মানে ছাঁ বৰ্ণৰ হৈ আছে। আপুনি চাওক, ভালদৰে লক্ষ্য কৰক। অৱশ্যে আমি গৈ থকাৰ কাৰণে হৈছে। চ' মই আপোনালোকক দেখাই দি আছোঁ। অকণমান শ্ল' কৰিবা, ৰখি দিয়া। চ' চাওক, মই অকণমান জুম কৰি দেখাই দিওঁ আপোনালোকক। অঁ, এইটো চাওক, এইটো দেখিছে, এটা পাৰ্ট আপোনালোকে চাওক ক'লা হৈ আছে, আৰু এটা পাৰ্ট মানে অকণমান পোহৰ হৈ আছে, এটা অন্ধকাৰ দৰে হৈ আছে। চ' সেই পাৰ্টটো এই দেখিছে, এইটো কিন্তু ইয়াত কিন্তু সম্পূৰ্ণভাৱে ৰ'দ দি আছে। চ' এইটো পাহাৰ চাওক, আপোনালোকক দেখাইছোঁ। আমি এতিয়া বৰ্তমান পাহাৰৰ কাষতে আছোঁ। এইখন চাওক, ইমান বাৰিষাৰ দিনতো আজি পানী নাই, দেখিছে একেবাৰে শুকান। এইটো সম্ভৱ চাগে আগত ডেম আছে, সেইটো কাৰণে চাগে বন্ধ হৈ আছে। ব'লক আমি ঝৰ্ণাটোৰ ওচৰলৈ গৈ আছোঁ। এয়া চাওক, এই শুকান নদীৰ মাজে মাজে গৈ আছোঁ। আহক, বাপৰে, আৰু 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ যাম, তাৰপিছত পামগৈ। গতিকে আপোনালোকে মোৰ লগে লগে আহি থাকক, চাই থাকিব পাৰিব। চ' দেখিছে, আমি এতিয়া স্পট গৈ পোৱাই নাই, ঘামি জুমি একেবাৰে অৱস্থা বেয়া। চাওঁ কেনেকুৱা লাগে, পাহাৰৰ কাণে কাণে গৈ আছোঁ। আধা কিলোমিটাৰে অহা নাই, আৰু 1.5 কিলোমিটাৰ আছে।
চ' এখন নদী পাৰ হ'বলগীয়া হৈছে চাওক এই দেখিছে এনেকৈ পাৰ হ'বলগীয়া হৈছে ভিজি গৈছে আৰু উপায় নাই ভিজাবই লাগিব আমি আমাৰ গন্তব্যস্থল সোনকালে পাবগৈ লাগে যাওঁতে শুকাই যাব বতাহত চ' বন্ধুসকল আমি বৰ্তমান পাওঁ আৰু এয়া চাওক এই পাহাৰৰ মাজে মাজে যাবলগীয়া হৈছে এয়া পাহাৰৰ মাজে মাজে আমাৰ দুজন সতীৰ্থ আগে আগে গৈ আছে সেয়া আমি নদী পাৰ হৈছোঁ চাওক এই যে পানী কেনেকৈ গৈ আছে ফুট কিমান এতিয়া যদি দ হোৱা হ'লে এতিয়া আমি পাৰ হ'ব নোৱাৰিলোঁ হয় চ' আহি থাকক এয়া চাওক এই আমি পাওঁ আৰু ঠাইডোখৰ আমি পাওঁ আহক এয়া চাওক পাহাৰৰ মাজত আছোঁ আমি মাটিটো কিন্তু চাবলগীয়া মাটি দেই চ' আহক লৈ গৈ আছোঁ আপোনালোকক ভাইটি বেয়া যদি নোপোৱা মোনাটো ধৰিবা নেকি বহুত ভাৰী লাগি গৈছেগৈ চ' এয়া চাওক দেখিছে কিমান ডাঙৰ পাহাৰৰ মাজেদি এইটো এটা লিক হয় এই চাওক ফালেদি পানী নামি আহে বন্ধুসকল আমি পাইছোঁহি আৰু এয়া চাওক এইটো চাওক এয়া বেছি বৰষুণ হ'লে এফালেদি আহে এইটো সুৰংগ এয়া শিলে শিলে ঠেকা খালে নিজৰাৰে পানী আছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে খানি এয়া দেখিছে আমি নদীৰ মাজে মাজে যাবলগীয়া আছে চাওক এফালেও পাহাৰ আছে এফালেও পাহাৰ আছে সৰু সুৰা আৰু আমি আৰু চেণ্ডেল জোতা চব ভিজাই দিছোঁ এয়া চাওক জোতা ভিজিলে উপায় নাই নহ'লে ইমান দূৰ আমি খোজকাঢ়িব নোৱাৰোঁ এয়া আমাৰ এজন সতীৰ্থ বোলে চেণ্ডেল ছিঙিলে হাতত লৈ লৈছে এয়া দেখিছে উপায় নাই এটা সৰু ঝাৰণা দেখুৱাম একেবাৰে সৰু দেই আপোনালোকে চাই হাঁহিব এইটো চাওক এইটো চাওক এইকণৰ পৰা কেনেকৈ পৰিছে এইটো ঝৰ্ণা চাওক এইটো আহি আছে আহি আহিছোঁ ইয়াত পৰিছে এয়া দেখিছে আপোনালোকে বন্ধুসকল মাই ডগছ আমি পাইছোঁ আমাৰ এয়া চাওক এইফালেও পাহাৰ চাৰিওফালে পাহাৰ আৰু এইটো আমি আহি থকা ৰাস্তাটো দেখিছে ইয়াত এতিয়া আমি ফটোশ্বুট কৰিম ৱাও চ' নাইচ নাজাৰা ভাল লাগিছে আহক কিন্তু বৰ ডাঙৰ নহয় সৰু বহুত সৰু ত' এইটো হয় সেইটো ৱাটাৰফল আহক এয়া আমাৰ বন্ধুসকলে গা ধুবলৈ গৈছে সতীৰ্থসকলে এয়া গা ধুইছে ত' এয়া চাওক মই আপোনালোকক পুনৰ দেখাইছোঁ এয়া এইটোৱে আছিল সেইটো ৱাটাৰফল য'ত আমি আহিছিলোঁ এইটো একেবাৰে আপুনি চাৰিদুৱাৰৰ পৰা সোমাই আহিব লাগিব চেঙেলী মাৰি হৈ আহিব লাগিব ত' এইখিনি আমি পাইছোঁহি এয়া চাওক গা ধুই আছে আমাৰ সতীৰ্থসকলে এয়া ত' মই চিনাকি কৰি দিবলৈ ওলাইছোঁ এজন মোৰ বন্ধু নীলমণি তোমাৰ নামটো ৰোহিত দাস তুমি টিকটক কৰা বোলে ত' এওঁ এজন টিকটকাৰ ত' এখেতৰ যদি টিকটক চাই আপোনালোকে বহুত আনন্দিত পাব ত' মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ ৰোহিত দাস বুলি আছে চাব এবাৰ ইউটিউব চেনেল প্লিজ এইটো মোৰ ভিডিঅ'গ্ৰাফাৰ সমগ্ৰ এডিট ইয়ে কৰে বন্ধুসকল আমি বৰ্তমান এই ৱাটাৰফলত আছিলোঁ আপোনালোকেও আহক ঠাইডোখৰ আৰু তাক চাৰিওফালৰ পৰা কেৱল পাহাৰ আৰু মাজতে এয়া চাওক ভাল লাগিছে দেখুৱাই দিছোঁ
এইটো বহুত সৰু কিন্তু মানে কি টিপি যিটো আপোনালোকে টিপিলে গ'লে পাব ৱাটাৰফল তাৰ সমানেই হয় অকণমান খালি মানে হাইটটো কম আছে কিন্তু হ'লেও ভাল লাগিছে বহুত ভাল লাগিছে তো আহক আপোনালোকে গা ধুম বুলিয়াকে তো বন্ধুসকল এয়া সেইটোৱে সেইটো ৱাটাৰফল য'ত মই আছোঁ পানী ধুনীয়া পৰি আছে বিৰাট ভাল লাগিছে তাত কেমেৰা সম্পূৰ্ণ পানী পানী হৈ গৈছে মাইক পানী পানী হৈ গৈছে ভাল লাগিছে আহিব আপোনালোকো আহিব আহি উপভোগ কৰিব তো বন্ধুসকল যাওক এইখিনিতে আমি গা ধুলোঁ বাৰু বৰ্তমান আৰু বহুত ধুনীয়া ঠাই গতিকে আশা কৰোঁ আপোনালোকো আহিব ইয়াত আহি পেলাই উপভোগ কৰিব আৰু গা ধুই পেলাই খুব ভাল লাগে তো মই কৈছোঁ আপোনালোকে আহিবই আহিব অকণমান কষ্ট হ'ব কিন্তু তো কোনো কথা নাই ইয়াত অহাৰ লগে লগে মনটো আপোনাৰ শান্তি হৈ যাব গতিকে মই আকৌ এবাৰ লাষ্টত তুলি গৈছেগৈ কি ক'ব যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি এবাৰ জনাবই আৰু পাৰিলে মানে যিসকল নতুনকৈ মোৰ ভিডিঅ'টো চাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু পাৰিলে শ্বেয়াৰ কৰিব কিয়নো এই মই আকৌ আহি থকা সময়ত যিবোৰ ভিডিঅ' দিম সেইবোৰ ভিডিঅ' আপোনালোকে সোনকালে পাব সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো ঠাণ্ডা লাগি গৈছে পানীখিনি বহুত ঠাণ্ডা আৰু এবাৰ লাষ্টত ভাল লাগি গ'ল ধন্যবাদ মই আকৌ লগ পোৱাৰ